হয়, সঁচাকৈ মোৰ কাৰণে ভাল দিন আৰু মই চিপাঝাৰ সমষ্টিবাসীৰ উৎসাহ উদ্দীপনা দেখি সঁচাকৈ মই অভিভূত হৈ পৰিছোঁ। কাৰণ কালি যেতিয়া মই টিকেট লৈ পেলাই চিপাঝাৰ সমষ্টিত প্ৰৱেশ কৰিছিলোঁ, প্ৰৱেশ কৰাৰ সময়ত মই অভূতপূৰ্ব সঁহাৰি স্বতঃস্ফূৰ্তভাৱে কোনো অৰ্গেনাইজ কৰা আনঅৰ্গেনাইজলি মানুহ প্ৰায় 8-10 হাজাৰ মানুহ গোট খাইছে। বাইকে গাড়ী মানুহৰ যি স্বতঃস্ফূৰ্ত যি তাত সঁহাৰি দেখিছোঁ, তাৰ কাৰণে মই নিজে উৎফুল্লিত হৈ পৰিছোঁ আৰু কংগ্ৰেছ শিবিৰত সঁচাকৈ সকলোবিলাক উৎফুল্লিত হৈ পৰিছে। ইয়াৰ পৰাই মই এটা মোৰ অনুমান কৰিব পাৰিছোঁ বা চিপাঝাৰবাসী ৰাইজেও প্ৰত্যয়ন কৰিছে যে মোৰ প্ৰতি মানুহৰ যি অকুণ্ঠ মৰম স্নেহ, এইটো মানুহৰ মানে ইলেকশ্যনৰ সময়লৈকে এইটো অটুট ৰাখিব পাৰিলে মোৰ জয় নিশ্চিত। এইটো চিপাঝাৰবাসী ৰাইজে কৈছে আৰু মই নিশ্চিতভাৱে এইটো ধাৰণা কৰি লৈছোঁ। মই চিপাঝাৰত মই ৰাজনৈতিক মানে টিকেট প্ৰত্যাশী হিচাপে নতুন নহয়, টিকেট পোৱা হিচাপে প্ৰথমবাৰৰ পৰা টিকেট পাইছোঁ। কিন্তু চিপাঝাৰৰ ৰাইজৰ লগত মোৰ আজি 10-15 বছৰৰ পৰা যেনে মই জড়িত, মই সামাজিকভাৱে চিপাঝাৰ ৰাইজৰ লগত মই বহুত দিনৰ পৰা জড়িত। মই চিপাঝাৰবাসী ৰাইজৰ দুখ দুৰ্দশাৰ সময়ত যেনে বানপানী, লকডাউন, এইবিলাক সময়ত মই ৰাইজৰ ওচৰত মই আছোঁ, ৰাইজক মই যি পাৰোঁ সহায় কৰিছোঁ। সেই কথাটো ৰাইজে জানে আৰু চিপাঝাৰবাসীৰ দুখ দুৰ্গতিৰ কথা মই ৰাইজৰ কথা জানো যে চিপাঝাৰবাসীয়ে কি বিচাৰে। এতিয়া চিপাঝাৰ ৰাইজৰ এটা বিশ্বাস যে কুলদীপ বৰা যদি আমাৰ জনপ্ৰতিনিধি হিচাপে আহিব পাৰে, তেতিয়াহ'লে আমাৰ বহুতখিনি সমস্যা সমাধান হ'ব, কাৰণ তেওঁ আমাৰ ৰাইজৰ লগত থকা ব্যক্তি। এইটো মোৰ কথা। চিপাঝাৰ উন্নয়নটো মোৰ প্ৰধান ইছ্যু হ'ব। যেনে চিপাঝাৰ এখন দৰং জিলাৰ ভিতৰতেই এখন শিক্ষিত সমষ্টি চিপাঝাৰ, আৰু চিপাঝাৰক অসমৰ কেম্ব্ৰিজ বুলি কয়। আৰু চিপাঝাৰত শিক্ষিত মানুহ বেছি, গতিকে চিপাঝাৰত নিবনুৱা সমস্যা বেছি। গতিকে এই নিবনুৱা সমস্যা দূৰ কৰিবৰ কাৰণে মই তাত যৎপৰোনাস্তি চেষ্টা চলাম। চিপাঝাৰ প্ৰাক-পশ্চিমী চিন্থেটিক লিমিটেড মোৰ এটা বৃহৎ উদ্যোগ তাত এলাগী হৈ পৰি আছে। তাত 600-700 ল'ৰা ছোৱালীয়ে কাম কৰে, কিন্তু আজি দৰমহা নোপোৱা অৱস্থাত তেওঁলোকে পৰি আছে। গতিকে মোৰ প্ৰথম অৱস্থাত তেওঁলোকে সেই উদ্যোগটো পুনৰুজ্জীৱিত কৰিবৰ কাৰণে মই চেষ্টা চলাম। তাৰোপৰি চিপাঝাৰৰ ল'ৰা ছোৱালীয়ে যাতে গভৰ্ণমেণ্ট চাকৰিলৈ অপেক্ষা নকৰি প্ৰাইভেট ছেক্টৰ যাতে নিজকে নিয়োজিত কৰিব পাৰে, তাৰ কাৰণে আমি চিপাঝাৰত কিছুমান কাৰিকৰী দিশত শিক্ষানুষ্ঠান পাতিবৰ কাৰণে মই চেষ্টা চলাম। আৰু কাৰিকৰী অনুষ্ঠানত যাতে শিক্ষা গ্ৰহণ কৰি ল'ৰা ছোৱালীবিলাকে গৈ প্ৰাইভেট ছেক্টৰত গৈ পেলাই নিজকে সংস্থাপিত কৰিব পাৰে, এই দুটা মোৰ প্ৰধান ইছ্যু হ'ব। আৰু এটা কথা মই মনত ভাবিছোঁ, এইটো বৰ ডাঙৰ ইছ্যু অৱশ্যে, কাৰণ আমাৰ যোৱা তৰুণ গগৈ ডাঙৰীয়া ছাৰৰ সময়ত চিপাঝাৰ বুন্দা কুৰুৱা এখন ব্ৰিজ তেওঁ চেংচন কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত আমাৰ চৰকাৰ যোৱাৰ পিছত বিজেপি চৰকাৰ আহি সেই ব্ৰিজখন বুন্দা কুৰুৱা ব্ৰিজখন চিপাঝাৰ এই সমষ্টিৰ পৰা আঁতৰাই নি এখন জালুকবাৰী সমষ্টিত এখন নৰ্থ গুৱাহাটীত পাতিছে। তাৰ কাৰণে চিপাঝাৰ ৰাইজ ক্ষোভিত আৰু চিপাঝাৰৰ উন্নয়ন এইটো এটা ডাঙৰ বাধা হৈ পৰিছে। যদি এইখন ব্ৰিজ হৈ যায়, চিপাঝাৰৰ উন্নয়ন আমি নিশ্চিত কৰিব পাৰোঁ। মোৰ প্ৰতিদ্বন্দ্বীটো ইয়াত বিজেপিয়ে হ'ব, কিন্তু